নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ পুনৰ একবাৰ স্বাগতম জনাইছোঁ নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম পটা শাকৰ ৰেচিপি। আপোনালোকে হয়তো বহুতে জানে, হ'লেও মই ভাবিলোঁ শ্বেয়াৰ কৰি দিওঁ, যিসকলে নাজানে তেওঁলোকৰ বাবে সুবিধা হ'ব। এয়া চাওক, শাকখিনি ভালদৰে ধুই মেলি এই ধৰণে গাঁঠি মাৰি লোৱা হৈছে। তাৰপাছত এটা কেৰাহীত ডাঙৰ কাপ এটাৰে একাপ পানী দিয়া হৈছে। ইয়াতে এতিয়া প্ৰয়োজন অনুসৰি নিমখ, হালধি আৰু ডাঙৰ চামুচ এখনেৰে এচামুচ ক'লা খাৰ দিয়া হ'ব। এইখিনি মোৰ মায়ে বনাই আছে আচলতে। তাৰপাছত পানীখিনি উতলালে ৰ'ব লাগিব আমি। এয়া চাওক, শাকখিনি এই ধৰণে গাঁঠি মৰা হয়। আপোনালোকে ইচ্ছা কৰিলে গাঁঠি নমৰাকৈও বনাব পাৰে। আৰু শাকখিনি ধুই অকণমান যদি ৰ'দত দিয়া হয় তেতিয়াহ'লে গাঁঠি মাৰিবলৈ সহজ হয়, কাৰণ অলপ ঢিলা হৈ যায় ঠাৰিকেইডাল, সেইবাবে। এয়া পানী উতলি গৈছে, এতিয়া ইয়াত শাকখিনি দি দিয়া হ'ব। পানী হিচাপত শাক দেখিবলৈ বহুত, কিন্তু অলপ পিছত গোটেই অকণমান হৈ যাবগৈ শাকখিনি। এতিয়া ইয়াতে এখন ঢাকনি লগাই দিয়া হ'ব। কিছু সময়ৰ পিছত ঢাকনখন আঁতৰাই দিলে এয়া চাওক, শাকখিনি গোটেই অকণমান হ'লগৈ, কিন্তু পানী যিহেতু যথেষ্ট আছে গতিকে পানীখিনি শুকাব দিব লাগিব। পানীখিনি শুকাই যোৱাৰ পাছত শাকখিনি খাবলৈ একদম ৰেডি হৈ যাব। এয়া চাওক, পানী শুকাই গৈছে আৰু খায়ো কিন্তু খুব ভাল লাগে এই শাকটো এনেকৈ। আপোনালোকে যদি মোৰ আজি ৰেচিপিটো ভাল পালে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব। ধন্যবাদ।